নমস্কাৰ। আজি মই সমান্তৰ প্ৰগতিৰ 5.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 17 পৰা ডিছকাছ কৰিম। মই অলৰেডি 5.1 5.2 কুৱেশ্যন নম্বৰ 16 লৈকে আলোচনা কৰিলোঁ। আজি মই 17 পৰা আৰম্ভ কৰিম। 17 আছে 3 8 13 এনে গৈ 253 এটা সমান্তৰ প্ৰগতি দিছে আৰু কৈছে শেষৰ পৰা 20তম পদটো নিৰ্ণয় কৰা। মানে লাষ্টৰ পৰাই 20তম পদটো উলিয়াবলৈ গৈছে। হ'ল এইটো চাবা। ইয়াত মই ফাৰ্ষ্ট চেক কৰিম এই সমান্তৰ প্ৰগতিটোত কিমানটানো পদ আছে। প্ৰথম পদ আছে আমাৰ ওচৰত, সাধাৰণ অন্তৰটো পাম আৰু অন্তিম পদটো আমাক দি থোৱা আছে। আমি ইয়াৰ পৰা এই সমান্তৰ প্ৰগতিটোত কিমানটানো পদ পাওঁ সেইটো বিষয়ে উলিয়াই লওঁ। সেইটো ইয়াত কি দিয়া আছে? ফাৰ্ষ্ট প্ৰথম পদ দিয়া আছে, এ কিমান দিয়া আছে? 3। তাৰপিছত ডি কিমান হ'ব? 8 - 3 ইকুৱেল টু কিমান হ'ব? 5। আৰু অন্তিম পদটো কিমান দিয়া আছে? 253। এন কিমান দিয়া আছে? 253। n means a plus n minus 1 into d. A means 3, n minus 1. D means 5. 253. 3 to what I lose go? N minus 1 into 5. 253 minus 3. What number? 250. ইয়াৰ পৰা আমি কিমান পালো? n minus 1 equal to 250. 5 to multiply হৈ আছে, মই তালে লিখি হ'ব ডিভাইড। এটো কিমান হ'ব? 50. n minus 1 equal to 50. n minus 1 equal to 50. Therefore n equal to কিমান হ'ব? 51. আমি ইয়াত এই সমান্তৰ প্ৰগতিটো এটা কিমানটা পদ আছে? 51টা পদ আছে। আমি এতিয়া উলিয়াব লাগে লাষ্টৰ পৰা 20তম পদটো। এতিয়া এটা এক্সাম্পল চেক কৰি ল'বা তোমালোকে। মই এইখিনি কৈ দিছোঁ আৰু মই কেইটা সংখ্যা লৈ কৈ দিছোঁ। 1 2 3 4 5 6 7 8 9 10 10টা সংখ্যা লৈছোঁ। হয়নে? 1 পৰা 10 লৈকে 10টা সংখ্যা আছে। তোমাক যদি কয় লাষ্টৰ পৰা 3 নম্বৰ, হল মই কি কলো? লাষ্টৰ পৰা 3 নম্বৰ। লাষ্টৰ পৰা 3 নম্বৰ মানে আমাক কোনটো বুজাব? 8। হল লাষ্টৰ পৰা 3 নম্বৰ মানে কিমান? আমাৰ ইয়াত 8। 8টো কেনেকৈ পাছ বা? মুঠ পদ কেইটা আছে? 10টা। লাষ্টৰ পৰা 3 নম্বৰ, লাষ্টৰ পৰা 3 নম্বৰ হলে তাৰ লগত 1টা প্লাস কৰিব। 10 minus 3 7 7 plus 1 8 হল। সেম টাইপত মই এতিয়া ইয়াত কৰিম। চাবা আমাৰ কি হৈছে? লাষ্টৰ পৰা 20তম। লাষ্টৰ পৰা যদি 20তম হয় কেইটামান পদ হ'ব? ইনে ইয়াত টাৰ্ম আছে 51টা। লাষ্টৰ পৰা 20 তাৰ লগত এক এটা যোগ, মানে এইটো কিমান হ'ব? 31 plus 1 32। 32 নম্বৰটো টাৰ্মটো মানে কিমান হ'ব? A32 সেইটো হ'ব। A32 equal to A plus 32 minus 1 into D. A means 3, 31, D means 5. 3 plus 5 1 is 5, 5 3 is 15. মানে এইটো কিমান হ'ব? 158. এইটো কিমান হ'ল? 158। মানে লাষ্টৰ পৰা 20তম পদটো কিমান হ'ব? 158। নেক্সটটো দিয়া আছে ফৰ্থ টাৰ্ম, চতুৰ্থ ফৰ্থ টাৰ্ম আৰু 8 টাৰ্মটো যোগফলটো 28 দিয়া আছে 24 আৰু 6 টাৰ্মটো আৰু 10 টাৰ্মটো সামটো দিয়া আছে 44। তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট 3টা টাৰ্ম উলিয়াবলৈ গৈছে। প্ৰথম 3টা টাৰ্ম ফাৰ্ষ্ট দিয়া আছে 4th টাৰ্ম আৰু 8th টাৰ্ম, চতুৰ্থ পদ আৰু অষ্টম পদ। চাবা
ইয়াৰ পৰা মই যদি চাওঁ since 4th term plus 8th term equal to 24 4th term কিমান হ'ব a plus 3d আৰু 8th term কিমান হ'ব a plus 7d equal to 24 a plus a twice a 5d plus 7d 10d equal to 24 next মই গুটেকিটাকে 2 এটাই ডিভাইড কৰিম 2 এটাই ডিভাইড কৰি দিলে ইয়াৰ হ'ব a ইয়াৰ 2 এ ডিভাইড কৰিলে এটো হ'ব 5d ইয়াৰ 2 এ ডিভাইড কৰিলে এটো হ'ব 12 হলে ইয়াৰ পৰা মই a equal to 12 minus 5d এটো উলিয়াই দিছা a value a equal to 12 minus 5d second condition to দিয়া আছে a6 plus a3 equal to 44 মানে 6 টার্ম আর 10 টার্ম ষষ্ঠ পদ আর দশম পদ দুটা যোগফল 44 6 টার্ম a plus 5d 10 টার্ম a plus 9d equal to 44 twice a 9d plus 5d 14d equal to 44 2 এটা কাটি নাও ফার্স্ট a plus 7d equal to 22 এটা ইয়াত মই 1 নম্বৰ পৰা a ভ্যালু বহাই দিম a ভ্যালু কিমান আছে 12 minus 5d 8 মই বহাই দিও 12 minus 5d plus 7d equal to 22 minus 5d plus 7d twice d 12 to more তাহলে বেশি করো 22 minus 12 that means 10 যাবে d করলে কি মান হবে হোল 5 আমি d ভ্যালু কেন পাই গেল 5 the 1 or d ভ্যালু পুট কৰি দিও 1 আছিলে a equal to 12 minus 5d 12 minus 5 d means 5 12 minus 5 5 are 25 that means minus 30 a value can পাই গলো minus 30 এটা চাবা আমি ফার্স্ট টার্ম পাই গলো a equal to minus 30 সেকেন্ড টার্ম minus 13 ৰ লগত কমন ডিফাৰেন্স টো প্লাস হৈ যাব মানে কিমান হ'ব minus 8 a3 minus 8 ৰ লগত কমন ডিফাৰেন্স টো প্লাস হৈ যাব মানে কিমান হ'ব minus 3 মানে আমি কি পাই গলো ফার্স্ট তিনটা টার্ম পাই a equal to minus 13 a2 equal to minus 8 আৰু a3 equal to কিমান হ'ব minus 3 নেক্সট টো দিয়া আছে 1995 চনত সুকবাৰ ৰাৱে 5000 টকা বছৰিকা দৰমহাত চৰকাৰী চাকৰি আৰম্ভ কৰিছে চৰকাৰী চাকৰিটো আৰম্ভ কৰিলে 5000 টকা 5000 টকা বা কি কৰিছে তেওঁলোকে চাকৰিটো আৰম্ভ কৰিলে তাৰ পিছত কোৱেশ্যন কৈছে প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি হয় এটো কি 5000 টকাৰ পৰা আৰম্ভ কৰিছে মানে ষ্টাৰ্টিং মানে এটো কিমান হ'ব a হলে আৰু নেক্সট কৈছে প্ৰতি বছৰে 200 টকাকৈ লাভ কৰে বৃদ্ধি লাভ কৰে মানে প্ৰত্যেক বছৰে 200 কে বাঢ়ি গৈ মানে কি ইয়াৰ লগত 200 যোগ হ'ব মানে হেতু কি হয় d হল কমন ডিফাৰেন্স মানে কিমান বৃদ্ধি হৈছে 200 টকা তাৰপিছত কৈছে কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব হল কোন বছৰ মানে তেওঁৰ দৰমহাটো কোনবা এটা বছৰত কি হ'বগে 7000 টকা হ'ব কোনবা এটা বছৰ 7000 হ'ব তা কোন বছৰ হ'ব হেতু কেনে কইলাম সবা n তম পদ দিয়া আছে মানে কোনবা এটা বছৰ কিমান হয় 7000 হয় আমাৰ চোৱা since an equal to 7000 a means a plus n minus 1 into d 7000 a means 5000 n minus 1 d means 200
ইকুৱেল টু 7000 5000 টো মই তাৰে বিগ কৰি লগি যাম মাইনাছ কৰি লগি যাম তেতিয়াহ'লে কি হ'ব n - 1 ইনটু 200 ইকুৱেল টু কিমান হ'ব 2000 7000 মাইনাছ 5000 কিমান হ'ব 2000 ইয়াৰ জিৰ'টা কেনচেল n minus 1 equal to 20/2 that means 10 then n minus 1 equal to 10 so n equal to 11 মানে এটো কি হয় 11 বছৰ হল এটো 7000 টো কি হয় 11 তম পৰ ফাৰ্স্ট টার্মটো আছে 5000 5000 ৰ পিছত 11 নম্বৰটো হৈছে হল আৰম্ভণি হল 5000 এই 7000 টো কি হৈছে 11 নম্বৰ হল 11 নম্বৰ হয় মানে এতিয়া আমাৰ কি হ'ব তেওঁ 7000 টকাটো পাইছিলে এতিয়া 7000 টকাটো পাইছিলে 1995 হলনে এই 1995 ৰ 11 বছৰ পিছত 1995 ৰ 11 বছৰ পিছত কি হ'ব 7000 টকা হ'ব মানে কিমান ইয়াৰ লগত যদি 11 টা যোগ কৰি দিও কি হ'ব কিমান হ'ব 2006 তো লিখি দিবা এটাকে 2006 চনত 7000 টকা হ'ব 2006 চনৰ 7000